বিহু বা পূজা বুলি ক'লে আমি যে মহিলাসকলে মেখেলা চাদৰযোৰ মেৰিয়াই লওঁ, এই ল'ৰাখিনিয়ে বাৰু ধুতিখন পিন্ধি আহিব পাৰে নে নোৱাৰে কওকচোন? হা? বা জাতীয় পোছাক এযোৰ পিন্ধি আহিব পাৰে নে নোৱাৰে? নিপিন্ধে। ল'ৰাবিলাকে কি পিন্ধে মই কওঁ নেকি কি পিন্ধে? ক'ব লাগিব মহিলাসকলে, মোক ক'বলৈ ক'লেহে ক'ম মই। জিন্স পেণ্ট পিন্ধে, জিন্স পেণ্ট, পটলুম। সেইটো তিনিবিধ। মই এতিয়ালৈকে তিনিবিধ দেখিছো। এবিধ হৈছে হেৰি থকা পেণ্ট, এতিয়া মানে টাইটৰ কোবতকে খোজ এনেকুৱা ফেৰেক হৈ যায়, এনেকুৱা খোজ একদম। বিশেষকে বডি বিল্ডিং কৰে যে, এতিয়া হেৰি ফটা বুলি মই নাম দিছো। হেৰিটো কিন্তু মই ৰাজহুৱাকে ক'ব নোৱাৰিম দেই, কেতিয়াবা লগ পালে অকলে ক'ম বাৰু। এই বাইকত উঠাৰ সময়ত এইখিনিতে লাহেকে অকমান টানি পেলাই উঠে, চিলাই একেবাৰে পেৰেককে যায় একদম। আকৌ এবিধ হৈছে ছাছপেন্স পেণ্ট। ছাছপেন্স পেণ্ট কিয় দিছো নাম মই? কঁকালৰ জোখ হৈছে 30। দোকানত গৈ পেণ্ট কিনিব 32 বা 34। তেতিয়া পেণ্টটো ইমান মানত ওলমি থাকে আৰু খোজ এইৰকম একেবাৰে, এইৰকম খোজ কি চাব একদম, এই খোজ আৰু পিছফালৰ পৰা দেখিলে এনেকুৱা লাগে যে পেণ্টটো এই সৰি পৰিব, ধৰি দাঙি দিম। আৰে নিজেও মাজে মাজে অকমান আগুৱাই গৈ পেণ্টটো এনেকে দিয়ে। আৰে পেণ্টটো যদি দাঙিয়ে থাকিব লাগে, নিজৰ কঁকালৰ জোখৰ পেণ্ট কিনিলে হ'ল, হয় নে নহয় কওক? আৰু যদি সেইটো পিন্ধি কেনেবাকে মাটিত বহি দিলে সৰ্বনাশ আৰু চাব নোৱাৰে। আকৌ মাজতে এবিধ ওলাইছিলে ভাঙৰ চিলিমৰ নিচিনা পেণ্টটো, এইখিনি ফুলা তলটো চেপা। ভগৱানৰ কৃপাত সেইটো যেনিবা বন্ধ হ'ল। এতিয়া এইখিনি কোৱাৰ পিছত মই মঞ্চৰ পৰা যেতিয়া নামি যাম, মোক ধৰিব নহয় হেঁচা মাৰি, বাইদেউ বোলে আপুনি বোলে আমাৰ দুখে দেখে, এই ছোৱালীবিলাকে যে চুটি কাপোৰ পিন্ধি ঘূৰি ফুৰে আপুনি নেদেখে। হা? হয় বুলি মাত লগাইছে পিছফালৰ পৰা, দেখিছে? ধৰিব মই নামি গ'লে। এতিয়া মোৰ গাত কি দুখ কওকচোন, ছোৱালীৰ গাত কি দুখ? এই জঁট-পুটৰ ঘাই এই ল'ৰাবিলাকে জঁট-পুটৰ ঘাই কিয় জানেনে? এই বিহুৰ নামত আগতে গাই থৈছে, কি বুলি গাইছে? এ অকলি যৌৱন দৈ, ঐ মাৰ কবি গৈ, ঐ বাটত লগে পালে জুই বুলিবলৈ, ঐ মেখেলা পিন্ধিলে, ঐ লাগে বুঢ়ী, ঐ ঘৰত চিলাই লবি চুটি কৰি। বাপেকে গাইছিলে নে? ছোৱালীও কম একা চব কাটি চুটি কৰি পেলালে বাপেকে। এতিয়া ল'ৰাৰ গাত দুখ নে ছোৱালীৰ গাত দুখ? ল'ৰাৰ গাত দুখ। কিন্তু ছোৱালীৰ গাত দুখ আছে। ছোৱালীৰ গাত দুখটো কি হ'ল? মাক বাপেকে ঘৰত বিচনাতে মেট্ৰেছ, তুলি বা চফা দিয়া নাই। বাইকৰ পিছফালে কি চাব? এবাৰ পিঠিত একেবাৰে হাউলি যাব একেবাৰে। শুবলৈ ঘৰত মাক বাপেকে বিচনা দিয়া নাইতো, ল'ৰাৰ পিঠিত বাগৰি গলেহে হয় একেবাৰে। সংসাৰখনৰ কথা গমেই নাপায়, কোন ক'ত আছে বিখ্যাত। বেটিয়ে গমেই নাপায় যে আগত বহি থকা জনে আকৌ ধুনীয়া ছোৱালী এজনী চাই পেলাই ঘূৰি চাই গৈছে। চাই নে নাচাই? চাই নে? মতা মানুহৰ এই স্বভাৱ, চুলি পকি সৰি টপা হৈ যাব তথাপিও সলনি নহয়। বিৰাট ফূৰ্তি পাইছে দেই, কি ফূৰ্তি পাইছে, চব ভুক্তভোগীটো। কিন্তু সলনি হলে আমাৰো বেয়া লাগিব দিয়ক, ইমান সাজি কাচি কি লাভ হ'ব কোনেও যদি নেচায়। অৰ্থাৎ কথাটো এইটোৱে যে পুৰুষ নহলে মহিলা হ'ব নোৱাৰে, মহিলা নহলে পুৰুষ হ'ব নোৱাৰে। এনেকৈ অকণমান মিঠা কাজিয়া পেচাল লাগি মৰম বুজাবুজিৰ মাজতে জীৱনটো চলি যাব লাগিব। এটা কবিতা বাৰুকৈ মনত পৰে আজিকালি, সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ, সুখ বিচাৰোতে পাই জগতৰ দুখৰ উপৰি দুখ। এই যান্ত্ৰিকতাৰ মাজত, এই কোলাহলৰ মাজত ইয়ালৈ আহি মই যদি আপোনালোকৰ মুখত অকণমানো হাঁহি দিব পাৰিলো, তেনেহলে মই মোৰ শিল্পী জীৱন সাৰ্থক বুলি ভাবিছো। এই ৰঙালীয়ে আপোনালোক সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধি। তাকে কৈ মই আপোনালোকৰ পৰা বিদায় লম। কিন্তু বিদায় লোৱাৰ আগতে মই ছোৱালীখিনিক দায়িত্ব এটা দিব খুজিছো। এতিয়া দায়িত্বটো এনেধৰণৰ, আমাৰ জাতি মানে কি, গোটেই অসমখনত বিভিন্ন সমস্যাই আগুৰি ধৰিছে। বাহিৰা অপশক্তিয়ে আমাক সময়ে সময়ে ভাবুকি দি আহিছে। গতিকে এই বাহিৰা শক্তিবিলাকক যদি আমি উফৰাই পঠিয়াবলৈ হওঁ, তেতিয়াহ'লে আমি কৰ্ম কৰিব লাগিব, অৰ্থনীতি আমি হাতত ল'ব লাগিব। আৰু তাৰে মই এটা সৰু দায়িত্ব ছোৱালীবিলাকক দিব খুজিছো। দায়িত্বটো এনেকুৱা, আজিকালি ল'ৰাবিলাকক দেখিছো, প্ৰত্যেকৰে কথা নকওঁ, কিন্তু সৰহ সংখ্যকে মেট্ৰিক দি উঠিয়ে মাক দেউতাকক ডকা হকা দিয়ে, একেবাৰে বাইক এখন লাগে, বাইক দে নহলে বোলে এতিয়া আত্মহত্যা কৰিম, হয় না? মই ছোৱালীখিনিক দায়িত্ব দিছো।
দিছো এতিয়া তোমালোক গাভৰু ছোৱালী কোনোবাই প্ৰস্তাৱ দিব দিয়াচোন আই লাভ ইউ বুলি ক'বা তোমালোকৰো যদি মন যায় আই লাভ ইউ টু ক'বা লগতে ক'বা যে তোমাৰ মা দেউতাই দিয়া বাইকখনত কিন্তু মই নুঠো তুমি কিনা বাইকখনতহে উঠিম কিন্তু তাৰ মানে পিছত মই ল'ৰাখিনিকো ভাল কথা এটা কওঁ পিছত চাকৰি নাই বুলি এৰি থৈ যাব তাতকৈ আগতে চাকৰি এটা যোগাৰ কৰি প্ৰেমত পৰক হয়নে নহয় হাঁহি থাকক আৰু জীৱনটোক উদযাপন কৰক এইখিনিতে কৈ মই আপোনালোকৰ পৰা বিদায় লওঁ